নমস্কাৰ মহানুভৱতাৰ তথাস্থিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত ভিডিঅ'টো আগবঢ়াইছোঁ বিষ্ণু যে দ্বাবিংশতি অৱতাৰৰ ওপৰত। সেই অৱতাৰখিনি কি শুনকচোন। কুমাৰ সৰ্গ অৰ্থাৎ সনত কুমাৰ, সনক, সনন্দন, সনাতন, বৰাহ, নাৰদ, নৰনাৰায়ণ, কপিল, দন্তায়, যজ্ঞ, নাভি, পৃথু, মৎস্য, কুৰ্ম, ধনৱন্তী, মোহিনী নাৰীবিষ, নৰসিংহ, ব্ৰাহ্মণ, পৰশুৰাম, ব্যাস, শ্ৰীৰাম, ঋষভ, কৃষ্ণৰাম, বুদ্ধ, কল্কি। এয়া হ'ল বিষ্ণু দ্বাবিংশতি অৱতাৰ। এতিয়া আপোনালোকক মই ক'ম 14 শাস্ত্ৰ। আপোনালোকে জানেনে 14 শাস্ত্ৰ কি? সকলোৱে মুখত কৈ থাকে যে 4 বেদ, 14 শাস্ত্ৰ, 18 পুৰাণ। এতিয়া কথাটো ওপৰতে কয় 4 বেদটো সকলোৱে জানে, 14 শাস্ত্ৰ কেইখনৰ মানুহে জানেনে বাৰু, বা 18 পুৰাণ কেইখনৰ নাম জানেনে? সেয়েহে মই আপোনালোকৰ আগত আজি অৱগত কৰিছোঁ। বেদ কেইখন সকলোৱে জানে, ঋক, যজুৰ, অৰ্থক আৰু সম বা সাম। 14 শাস্ত্ৰ হ'ল শিক্ষা, কল্প, জ্যোতি, মীমাংসা, ন্যায়, নীতি, দণ্ড, ব্যাকৰণ, আয়ুৰ্বেদ, ছন্দ, স্মৃতি, নিৰুক্ত, গান্ধৰ্ব, ধনুৰ্বেদ আৰু কাব্য। এয়া হ'ল 14 শাস্ত্ৰ। এতিয়া আপোনালোকৰ আগত জনাম যে 18 পুৰাণ কি? বৰ্ম, পদ্ম, তাৰমানে ব্ৰহ্মপুৰাণ, পদ্মপুৰাণ, শিৱপুৰাণ, ভৱিষ্যত পুৰাণ, নাৰদ পুৰাণ, ভাগৱত পুৰাণ, অগ্নি পুৰাণ, লিংগ পুৰাণ, মাৰ্কণ্ডেয় পুৰাণ, স্কন্দ পুৰাণ, ব্ৰহ্মাণ্ড পুৰাণ, গৰুড় পুৰাণ, কুৰ্ম পুৰাণ, বৰাহ পুৰাণ, ব্ৰাহ্মণ পুৰাণ, মৎস্য পুৰাণ, ব্ৰহ্ম বৈৱৰ্তক পুৰাণ। এইকেইখন হ'ল 18 পুৰাণ। আপোনালোকে মনত ৰাখিব। এতিয়া 12 বৈষ্ণৱ আপোনালোকে জানেনে? 12 বৈষ্ণৱ কোন? 12 বৈষ্ণৱ বুলি ক'বলৈ গ'লে বৰ্মা, মনু, হৰ, কপিল, কুমাৰ, শুক, ভীষ্ম, বলিৰায়, যম, জনক, নাৰদ, প্ৰহ্লাদ, এইকেইজন হ'ল 12 বৈষ্ণৱ। এতিয়া আপোনালোকে জানেনে 6 ভক্ত? জানে, কিন্তু পাহৰিবও পাৰে, তথাপিতো মই সোঁৱাই দিছোঁ আৰু আপোনালোকে মনত ৰাখিব। উদ্ধৱ, মৈত্ৰেয়, জাম্বৱন্ত, বিভীষণ, হনুমন্ত, মৃত্যু, এইকেইজন হ'ল 6 ভক্ত। 6 ভক্ত 12 বৈষ্ণৱ। এই আপোনালোকক আজি মই মহাভাৰতৰ গুৰুত্বৰ কথা আপোনালোকৰ আগত অৱগত কৰিলোঁ। সেয়েহে প্ৰিয় দৰ্শক, শেহতীয়াকৈ আপোনালোকক মই মাঘৰ বিহু ওলগ জনাইছোঁ। লগতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব আৰু এটি সৰুকৈ হ'লেও লাইক কৰি আমাক প্ৰেৰণা যোগাব বুলি আশা থাকিল। ধন্যবাদ। কৃষ্ণ কৃষ্ণ।